फिन हाग्रामा महिलारिखौ गोख्रों रावजों सावरायदों मावफुं सोद्रोमा रनजित बसुमतारिया। बे समाव बिटिआरनि हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारिया एमएलए रबिराम नार्जारी आरो हाग्रामा महिलारिखौ साफा साफा नेरग्रा मोसौजों रुजुदों। रबिराम एजन गुनामो आसिले, हाग्रामा एजन गुनामो आसिले। बिटिसिनि 12 बोसोर खुंथायखौ सामलायनाय बिपिएफखौ फारसेनिफ्रायनो सावरायदों मावफुं सोद्रोमाया। खौरांगिरिनि सिगाङाव मावफुं सोद्रोमा रनजित बसुमतारिया बुंबावदों, बिटिआरनि गोजोनखौ बिपिएफआ सहायनो हायाखै। फारसेथिं बिटिआर सरकारखौ हेंथा होबोनाय दैदेनगिरिनि सायाव फिनजाथाय खालामनानै मावफुं सोद्रोमा रनजित बसुमतारिया ओरैबायदि बुंदों, बिटिआर सरकारनि समाव हर सान मोजां खामानि मावनो हानायनि थासारिया फैबाय। मावफुं सोद्रोमा रनजित बसुमतारिया बुंबावदों, खुंथाय गोहोनि फारसे हाग्रामा आरो रबिरामनि सिमां सुजुनाया सिमांल' जानानै थागोन। बोसोर हल তেওঁলোকৰ যি কেঁচুকান্দা তেওঁলোকৰ যি পলিটিক্স কেঁচুকান্দা পলিটিক্সটো গম পাইছে আপুনি সেই পলিটিক্সটো তেওঁলোকে চলাই আছে মানে তেওঁলোকৰ যিমানখিনি বিপিএফ মন ভাঙি গৈছে 17 বছৰ যি উদ্দেশ্যেৰে তেওঁলোকে দাদাগিৰিভাৱে আমাৰ বিটিআৰটো চলাই আছিলে বিটিচিৰ প্ৰত্যেক মানে ঘণ্টাতে কিবা এটা নহয় কিবা এটা ঘটনা তেওঁলোকে কৰাইছিলে এটা জাতি আন এটাৰ জাতিৰ মুখত চাব নোৱাৰা হৈছিলে এজন ব্যক্তিৰ ঘৰত যাব নোৱাৰা হৈছিলে সেইটো কালতে তেওঁলোকৰ সময়ত আছিলে কিন্তু আজি যে শান্তি কৰিছে সেইটো তেওঁলোকে সহ্য কৰিব পৰা নাই যাৰ ফলত মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ ময়ো অস্ত্ৰ ধৰিছিলোঁ জাতিৰ কাৰণে মাটিৰ কাৰণে আৰু মাৰ কাৰণে কিন্তু 2020 চনৰ 27 জানুৱাৰীত আমাৰ যি থাৰ্ড বড়ো একৰ্ড ইয়াৰ দ্বাৰাই আমাৰ যিমানখিনি সমস্যা নিষ্পত্তি হ'ল কিন্তু সেইটো সত্ত্বেও যে বিপিএফে সহ্য কৰিব নোৱাৰি 2 দিনৰ ভিতৰে এটা সংগঠন হস্ত্ৰ সংগঠন কৰাত ইনভলভ আছিলে এই কথাটো সমাজে কিয় গম পোৱা নাই কি কাৰণ আজি কিছুমান ব্যক্তি জংগলত গুচি গৈছে আকৌ কাৰ নেতৃত্বত কাৰ উচতনিত কি যুক্তিত আমি যে ইয়াত 2টা 3টা 4টা লৈকে কোকৰাঝাৰত থাকিব পৰা অৱস্থাত আছো এই সময়ত 5 বাজিলে আমি সকলো ঘৰৰ ভিতৰত সোমাব লগা হৈছিল সেইটো কিয় বুজি পোৱা নাই আমাৰ মানুহে হাগ্ৰামাই ৰবিৰামেতো কবিছো ৰবিৰাম এজন গুনামো হয় ৰবিৰামক মই গুনামৰ লগত বুজাম ৰবিৰাম এজন গুনামো আছিলে হাগ্ৰামাই এজন গুনামো আছিলে এই গুনামহৰ যুঁজৰ কাৰণে আমাৰ সৰু সৰু গছবোৰ ঘাবোৰ ফুকাই গৈছিলে মৰি গৈছিলে সময়ত হাজাৰ হাজাৰ মানুহৰ হত্যা হৈছিলে ৰবিৰাম আৰু হাগ্ৰামাৰ নেতৃত্বত এটো আমি পাহৰি যোৱা নাই আৰু যে হাগ্ৰামা আৰু ৰবিৰামে পাৱাৰত আহিব এই সকলোত কিবা ঘৰ সজা নিচিনা কথা नोंथाङा सरखारि साख्रि नागिरदोंना 360